আমি কেতিয়াবা ভাবি আচৰিত হওঁ আমাৰ চকু লৰে কিয়। চকু লৰাৰ আঁৰত বিজ্ঞানসন্মত কাৰণ থকাৰ সমান্তৰালকৈ কিছুমান জ্যোতিষ বিষয়ক কাৰণো জড়িত হৈ আছে। এই কাৰণসমূহ আৰু ইয়াৰ অৰ্থসমূহ জানি আপুনি আচৰিত হৈ পৰিব পাৰে। তেন্তে আহকচোন আমি আলোচনা কৰোঁ। শাস্ত্ৰ অনুসৰি পুৰুষৰ বাওঁ চকু লৰাটো এটা শুভ লক্ষণ। এই শাস্ত্ৰৰ অনুসৰি পুৰুষৰ বাওঁ চকু লৰা ঘটনাটো এয়াকেই বুজায় যে সেই পুৰুষজনৰ লগত কিবা এটা ভাল হ'বলৈ গৈ আছে বা তেওঁৰ আশা আকাংক্ষাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা থাকে। পিছে এইখিনিতে উল্লেখ কৰাৰ যুক্ত যে যদিহে পুৰুষৰ বাওঁ চকুৰ পতা বা চেলাউলি লৰে তেন্তে ইয়াক অশুভ বুলি ধৰা হয় আৰু এনে হ'লে কোনো পুৰণি শত্ৰুৰ দ্বাৰা হানিৰ সম্ভাৱনা থাকে। আপোনাৰো কেতিয়াবা চকু লৰি পাইছেনে? যদিহে পাইছে তেন্তে কমেণ্ট বক্সত নিশ্চয় লিখিব।